ইমান গেলা গৰম, তাতে কাৰেণ্টো নাই। বেটাক তলতে পাটিখন পাৰি শুৱাই দিছোঁ আৰু মই এয়া বিচি আছোঁ। সি মাজে মাজে সাৰ পাই গৈছে, আকৌ তাক বিচিছোঁ। তাৰ নখ চালোঁ অলপ দীঘল হৈ আছে, তাকে কাটি দিলোঁ। শুই থাকোঁতে সি ইখন হাত টানকৈ মুঠি মাৰি ধৰিছিলে, তেনেকৈ খুলি কাটি দিলোঁ আৰু মাজে মাজে তাক বিচি আছোঁ। এইফালে তাইৰ ঘামুচি হৈ গৈছে, চুলি যিহেতু দীঘল হৈ আছে। ঘামুচি পাউডাৰ অলপ লগাই দিছোঁ ডিঙিত আৰু চুলিখিনিত। তাৰপিছত ভাবিলোঁ কিনো কৰিম, এইফালে ব্লাউজ দুটা আনি থোৱা আছিলে, অলপ ডাঙৰ হৈছে, তাকে ভাবিলোঁ অলপ চিলাই দিওঁ, মানে ঘৰতে হাতেৰে অলপ চিলাই দিওঁ আৰু মানে আজিকালি খুব গৰম হৈছে, মানে অৱস্থা কিবা বেয়া হৈ গৈছে। আৰু কাৰেণ্টটো নাছিলে, কাৰেণ্টটো আহিছে এতিয়া, কিন্তু বেটা তাৰ আগতে শুলে আৰু সি শুওঁতে মানে মোৰ কি হৈছে, বিচি থাকিবলগীয়া হৈছে। আৰু সি যেতিয়া কাৰেণ্টটো আহিলে ন, তেতিয়া তাই কৈ পিনি জল্দি জল্দি আহিছোঁ কাম কৰিবলৈ, কিন্তু মোৰ মানে একেবাৰে অৱস্থা বেয়া হৈ গৈছে। ঘামি মানে কি কাম, গোটেই গা ধোৱা নিচিনা হৈছে, আকৌ এবাৰ গা ধুবলগীয়া হৈছে, মানে সেনেকুৱা। তেনেকৈ কামখিনি কৰিলোঁ প্ৰথমতে। ভাবিলোঁ বহুতদিন ভিডিঅ' চিডিঅ' কৰিব, তো আজি সেইবাবে ভিডিঅ' বনাব লৈছোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত কমেণ্ট কৰিব আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। এতিয়া ভিডিঅ'টো চাই থাকিব। এইফালে মই পুৰিছোঁ ভাত কেৰেলা পিটিকা বনাম, আৰু পুৰি হ'লত মই গাখীৰ গৰম কৰিছোঁ, মানে বেটা শুই আছে যে খৰধৰকৈ কৰিছোঁ। আৰু আপোনালোকে বাৰু ভাত কেৰেলা পিটিকা বনাই খাইছে নাই বাৰু? মই খাই ভাল পাওঁ মানে যেতিয়া প্ৰথম ওলায় তেতিয়াহে ভাল পাওঁ দেই, কেইদিনমানৰ পিছত খাই ভাল নালাগে। সেয়াই মই ইয়াৰ পিটিকা বনাব লৈছোঁ। আগতে মায়ে বনাই খাই খুবেই ভাল লাগে, তাকে মই বনাব লৈছোঁ। আৰু এতিয়া এইখিনি ধুনীয়াকৈ এনেকৈ ওপৰখিনি চুচি পিনি এনেকৈ ভাঙি দিছোঁ। এনেকুৱাতে বেটা সাৰ পালে আৰু তাৰ ওচৰলৈ যাবলগীয়া হ'ল। আৰু এখেতো আহিলে, মই সুধিলোঁ ভাতকেৰেলা খাবনে, তেওঁ খাই বেয়া পায় মই গম পাওঁৱেই। এয়া দেখিছেনে, তেওঁৰ কাৰণে বিলাহী পুৰিবলগীয়া হৈছে। আৰু এতিয়া এই ভাতকেৰেলাখিনি এনেকৈ সৰু সৰুকৈ কাটি দিলোঁ। তাৰপিছত মই ইয়াত নিমখ, জলকীয়া, পিঁয়াজ, তেল সেইখিনি ধুনীয়াকৈ দি সানি দিম। আৰু মই একেলগে পিঁয়াজখিনিও কাটি লৈছোঁ, মানে বিলাহী পিটিকাটোৰ বাবেও, সেইটো কাৰণে অলপ বেছিকৈ কাটিছোঁ। আৰু এনেও পিটিকাত পিঁয়াজ বেছিকৈ দিলে খাই ভাল লাগে, সেইকাৰণে মই সৰহকৈ কাটিছোঁ। আৰু এতিয়া মোৰ ভাতৰ কাঁহী ৰেডি হৈ গ'ল। এইফালে লৈছোঁ পিটিকা, ভাতকেৰেলাৰ পিটিকা। এইফালে পানী ঢালি দিছোঁ ভাতত, আৰু নেমু, পিঁয়াজ, এয়া ৰঙালাও আৰু চয়াবিন ভাজি। আৰু গৰমৰ দিনত মই এনেকৈ খাই খুবেই ভাল পাওঁ। আপোনালোকে বাৰু কেনেকুৱা পায় খাই? মোক খুব ভাল লাগে, মানে গৰম দিনত এনেকৈ খাবলৈ দিলে মোক আৰু বাকী একো নালাগে। এতিয়া খাই বৈ হৈ গ'ল, আৰু ভাবিলোঁ অলপ ওলাই যাওঁ, ভিতৰত থাকি থাকি আমনি লাগি গৈছে, বেটা আমনি পাই গৈছে, সেয়ে আমি ওলাই আহিলোঁ। গৈ আছোঁ আৰু চাব দেই, বেটাক নামি যাব লাগে, সি কোচত যাবলৈ নিবিচাৰে। আৰু তাক নমাই দিলোঁ, আৰু সি দৌৰি দৌৰি গৈছে। আৰু সি প্ৰথমতে যাব মন্দিৰলৈ, সি তাত সোমাবই, মানে ইফালে গ'লে সি তাত সোমাবই। সেয়ে দেখিছেনে, অকলে গৈছে। একেবাৰে ভিতৰত সোমাবলৈ সি অকলে মন নকৰে, তাক লগত লৈ যাব লাগে, মানে ভয় কৰে ষ্টেপত উঠিবলৈ কাৰণে। সি চাইছে, আৰু ওপৰত ডাঙৰ মূৰ্তিটো আছে যে, সি সেইটোৰ কথা কয়। মানে তাক কৈছোঁ তুমি নমো কৰি দিয়া, সি কৃষ্ণ কৰিবলৈ ক'লে ধুনীয়াকৈ কৰে। তাক কৈছোঁ, সি ওচৰত গৈ কৈছে চাব দেই, ইমান ধুনীয়াকৈ, মানে ঢেৰ মানুহ দেখিছে যে মন্দিৰত, সি মানে সেইটো কাৰণে ইফালে সিফালে চাই আছে, আৰু ওপৰত মূৰ্তিটোত চাই। কৰি দিয়া। হৈ গ'ল। তাৰপিছত মন্দিৰৰ পৰা ওলাই আহি ফিল্ডত দেখিলে ল'ৰাবিলাকে খেলি আছে, মানে খেল সামৰিবলৈ হ'ল আৰু। সিহঁতক দেখি দৌৰ মাৰি গ'ল, আৰু বল দেখি সি বলটো বিচাৰিছে খেলিবৰ কাৰণে। তাক অকণমান দি দিলোঁ, আৰু তাক সি খেলিছে। সি গম পায় যিটো ভৰিৰে মাৰে বুলি, সি ভৰিৰে মাৰিবলৈ বিচাৰিছে। য'তেই বল দেখে মুঠতে সি বল দেখিলে যাবই, লাগিলে চিনাকি মানুহৰ ঘৰত যদি বল দেখে ন, সিহঁতৰ ঘৰতো সোমাই যাব।
সেনেকুৱা মানে। আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ, ধন্যবাদ।